বিচনী আচ্ছা ঠিক আছে মই বিচনী আনিম বাৰু ৰাজস্ব বৰ্তাই নহয় ধুনীয়া ধুনীয়া বিচনী তাৰপৰা লৈ যাম ঠিক আছে মই আজি যাম বাৰু পাপা পানী খাবনে ঠিক আছে তো বাবু বলা আমি বিচনী কিনিব যাওঁ আজি নমস্কাৰ বন্ধুসকল আজি আমি উপস্থিত হৈছোঁ আমাৰ গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ ওচৰত গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি যিহেতু মানে ঘৰত দেখুৱালোঁ আপোনালোকক কাৰেণ্ট চাৰেণ্ট প্ৰায় নাথাকে গাঁৱত সেয়ে আজি আমি এই গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আজি আমি তেখেতৰ ওচৰত আহিছোঁ কেইখনমান বিচনী কিনি নিবৰ বাবে তেখেতে বৰ্তমান বিচনী বনোৱাতে ব্যস্ত হৈ আছে এই বিচনীসমূহ তেখেতেনো কেনেকৈ বনায় আজি আমি আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম আহকচোন বন্ধুসকল নমস্কাৰ কৃষ্ণ আপুনি কি কি বৈ আছে এতিয়া হেৰি বিচনী বৈ আছে বিচনী বৈ আছে আমাৰ এই বিচনীখন আপুনি বুজিছে যে বিচনীখন বওঁতে তমাল মান কিমান প্ৰয়োজন হয় তমাল হেৰি প্ৰায় হেৰি লাগে এপাপত তাৰমানে দুখনকৈ ওলায় এপাত পাপত দুখন বিচনী ওলায় বিচনী ওলায় অঁ মানে শিকিছিলে কেনেকৈ মানে তাৰমানে লোকক দেখা পাই তাৰমানে শিকিলোঁ আমি আনে ধৰক বনাই থকা দেখা পাওঁ এই দেখা পাওঁতে কৰোঁতে আপোনাৰ নিজে যেতিয়া তমাল চমাল তুলিব পৰা হ'লোঁ তেতিয়া ধৰি লওক নিজে তমাল চমাল তুলি ধৰক বিচনী বনাব শিকিলোঁ তেতিয়া আকৌ ডেকা জীৱন যেতিয়া বিভিন্ন তাৰমানে হেৰি বস্তু দেখা পোৱা যায় সেইমতে বনাইছিলোঁ এতিয়া বুঢ়া হ'লোঁ যেতিয়া লাহে লাহে চিধা চিধিটোকে ধৰিছোঁ সেইবিলাক বাদ দিলোঁ ডিজাইন আছিল যেতিয়া আপোনালোকে প্ৰথম যেতিয়া শিকিছিলে তেতিয়া সেইটো বেলেগ ডিজাইন আছিলে মানে সেইটো বেলেগ ডিজাইন সেইটো তাৰমানে ফুলৰ ডিজাইন এতিয়া যোনটো গৈ আছে তেতিয়া তমালটো এনেকুৱা তমাল আছিলে এনেকুৱা মিহি তমাল আছিলে যেতিয়া সেই তমালেদি আমি তেতিয়া বুজিছিলোঁ তাৰপিছত যেতিয়া এই বিভিন্ন মানুহক যেতিয়া বজাৰত বিক্ৰী কৰা দেখা পালোঁ এইটো মই এই তেতিয়াহ'লে এইটোৱে সহজ সেই তেতিয়া সেইটো বাদ দিলোঁ দি পেলাই এইটো এতিয়া মানে এইটো পোৱা নতুন ডিজাইন এইটো নতুন ডিজাইনৰ এইটোৱে বিক্ৰী কৰি আছোঁ বিচনাখন বনাওঁতে সময় কিমান প্ৰয়োজন হয় মানে এদিনত আপুনি কিমান সময় বনাব পাৰিব এদিনত আপোনাৰ হেৰি তমাল চমাল তুলি ল'ব পাৰিলে হেৰি ধৰক 6-7খন বব পৰা যায় কিন্তু বান্ধিব নোৱাৰি দিনটোত 6খন বনাব পৰা যায় বান্ধিব নোৱাৰি এনেই ধৰক দুখন পূৰা বান্ধি কৰি উঠাব পৰা যায় মানে সম্পূৰ্ণ দুখন বিচনী হৈ যায় বান্ধি কৰি এদিনত এতিয়া আমাৰ যি বিভিন্ন কাম থাকে এইটো আশাৰী পেলাই আকৌ গৰু চাৰিব যাব লাগে নানানটা নকৰিলে সেইটো কাৰণে আমি এতিয়া পটককৈ নোৱাৰোঁ বিচনী মানে বিচৰা মানুহ কিমান বিচৰা মানুহ আছে ধেৰ এতিয়া দিবাজী নং বুই পেলাই মানে বহুত বিচাৰা ন বিচাৰা মানুহ বহুত কিন্তু আকৌ সময়মত দিবা এতিয়া গৰমত থাকিব নোৱাৰে কিছুমানে গতিকে আমি আকৌ এটা কামৰ মানুহ নহয়তো বিভিন্ন কামৰ মানুহ গতিকে খালি এইটো কামতে থাকিলে পটককৈ দিব পৰা যায় বিচনী আপুনি এখনত কিমান মান টকা লয় এখনত 50 টকা 50 টকা লৈ যায় কেতিয়াবা ধৰ 40 টকাটো দি 40 টকা দিয়ে বন্ধুসকল তেওঁ অকল যে বিচনী বনায় তেনেকুৱা নহয় তেওঁ ডলা চালনী পলৌ জাকৈ যি পায় চব জানে বনাব মানে আপোনালোকে এইবিলাক চাওক জাকৈ বনাইছে তেওঁ কৈছে বহুত বস্তু জানে কিন্তু এতিয়া বনা নাই মানে সময়ো নাথাকে তেনেকুৱা বিভিন্ন কামত ঘূৰি ফুৰে
বন্ধুসকলে বিচনীখন বনাই হৈ গৈছে এতিয়া ইয়াত যোনটো পাৰত লগাব পাৰ এই বস্তুটো লগাব পাৰত তেতিয়া এখন বিচনী হৈ যাব বৰ্তমান বস্তুটো কি কয় চেলা চেলা বোলে বস্তু এইটো চেলা বুলি কয় কৈছে তেওঁ তো এই চেলা যোনটো এইটো ইয়াৰ বিচনীখনৰ পাৰত লগাব তেতিয়া এখন সম্পূৰ্ণ বিচনী হৈ উঠিব বন্ধুসকলে আমাৰ বিচনীখন হৈ গৈছে এখন খুব সুন্দৰ বিচনী এয়া চাওক কেইবাখনো বৈ থৈছে আমি এতিয়া ইয়াৰে বিচি চাম আমি বিচনী লৈ আহিলোঁ কিনি এতিয়া আৰু কাৰেণ্ট গ'লেও চিন্তা নাই কাৰেণ্ট নাই তেওঁ তামাম গৰম গৰম লাগিছে পুৰা বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ আজিলৈ আহোঁ ধন্যবাদ